এইখিনিতে আপোনালোকক এটা আপডেট দি দিওঁ যে হে দোস্তৰ ঘৰত আহিল হে দোস্ত, মানে বুজি পাইছেনে? ডিম্পু দাই যে গৈছিল পাঠশালাত এটা হে দোস্ত সৰু ল'ৰা এজন তো আহিল, আৰু সুভাষ দাও আহিল। কি কাৰণত আহিল, কিয় আহিল, তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, সকলোখিনি কথা গম পাব। তো হে দোস্ত কিহৰ কাৰণে আহিল, মানে কি ডিম্পু দাহঁতৰ তাত যিটো মন্দিৰ আছিল, মানে বনাই আছিল, সেই মন্দিৰটো লোৱাৰ কাৰণে ডিম্পু দাই হে দোস্তক মাতিছিল কিজানি, সেইকাৰণে আহি গ'ল হে দোস্ত। ৱেলকাম বেক টু মাই সেকেন্ড চেনেল জ্ঞানদীপ ব্লগছ, মানে জ্ঞানদীপ আহিল। তাৰপিছত আপোনালোকৰ আহিল সুভাষ দাই মানে কি নাম গাব আহিছিল ডিম্পু দাহঁতৰ ঘৰত, মানে মন্দিৰটো ল'লে সেইকাৰণে। তো এই দুটাই আপডেট আছিল আজিৰ ভিডিঅ'টোত। তো আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল পালে কিবা কিবি কৰি দিব। তো পিছলৈকে আৰু এনেকুৱা ভিডিঅ' পাই থাকিব ডিম্পু দাৰ।